ৰাতিপুৱা ছোৱালীয়ে 6টা বজাতে উঠিলে বহি আছে দেতা ৰাতিপুৱা এই পিচ চাও কি পকাণ্ড আহি গ'ল পুৰা দেহা হিলাই হিলাই বাকী কেইটা সেই তাত বহি আছে এয়া যোৰহাটত এতিয়া বজাৰ কৰি আছো ৰাতিপুৱা মাইনা আজি প্ৰগ্ৰামটো কেনচেল হৈ গ'ল গতিকে আমি ইয়াতে থাকি গ'লো এয়া এতিয়া বজাৰলৈ আহিছো অলপ ওলাই এটা বস্তু অলপ কিনো বলক দাদা ঔটেঙা 20 টকাত কেইটা হা পোৱালিকেইটা এই আগত আছে আছে মোৰ কাম তো যোৰহাট নহও কেনিবা আহিছো বুলিহে ক'ব সস্তা পাই পেলাই বকিব মস্ত পিচ কেইটা ভালকে চাই পেলাই কাটি দিব দিয়া সৰু সৰু বেছি কৰিব নালাগে শাল মাছ এই মাজতে সৰু সৰু থকা শ'লটো গড় মাছতকৈও সৰু দেখোন এতিয়া বজাৰ কৰি এনে কিছুমান বস্তু কিনিলো মাছ ললো আৰু বিহুৰ কাৰণে হালধি লওঁ বুলি ভাবিছো এতিয়া হালধি ওলাইছে ভাল চাই দিব দেই গাড়ী পুৰা একেবাৰে বোকা বোকা হৈ গৈছে কালি বা বৰষুণতে আছে আৰু গাড়ীখনত মানুহ কমেই হ'ল লাও দিয়ক বিলাহী দিয়ক পানী আলু বিলাহী দিয়ে ভাল লাগিব তামোল খাই খাই লিপষ্টিক আধা সেই আধাতে লাগে আলু অকণ বিলাহী দি জিকা আৰু ইয়াতে মাছো বহুত হ'ব ন পানীটো কিমান চাফা এডাল কি পৰিলে আজিতো অফিচ বন্ধ ন অকণি কোনে কি খাবা কৈ দিয়া সোনকালে এই পোষ্টাৰটোকে চাই ল খাব নালাগে বাৰ্গাৰ পোষ্টাৰটোকে চাই ল কি খাবা মাইনা খোলা খাই লোৱা চিকেন আছে খোৱা কৈ থাকে ধুনীয়াকে খোৱা আমাৰ মাইনাই কেনেকে খাইছে অ কুঁহিয়ে ধুনীয়াকে খাইছে অ খোৱা 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 মুখত সোমালে হ'ল অ মস্তি লাগিছে তোমাক দেখিবলৈ ট্ৰেখনৰ সৈতে খুব ধুনীয়া দেখা টেক্সি খোৱা কথা পাতি আছে মানে কি টেষ্টি খাও খোৱা 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 নাযায়
খাচোন খা কেনেকুৱা লাগিছে ন মানে তাই স্কুলখন চাবলৈ পাইছে যে খুব ভাল পাইছে তাই স্কুলখন চাবলৈ পাইছে যে এতিয়া আকৌ ক'ব তাই স্কুলখনো চাব লাগিব পুহি গ'লে সেইটো উঠি নেৰিব নহয় ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় আৰু এইবিলাক দেখিবলৈ পালে চাবা বোকা পানী আছে পাপা চাফ চিকুণ কৰা নাই দেহা চাবা গালি দিব আকৌ ফাদাৰ আহিলে গালি দিব চানডে হলেও আহি যোৱা কিয় উঠিছিলা এই ঘোঁৰা এটা আছে তাত উঠিছিলে বমি হৈ গ'ল কি আৰ্মি ট্ৰেইনিং কৰি আছা নেকি আহা নালাগে আহা এইটো ৰঙালাওটো দেখিছা এইটো ৰঙালাওটো সোমাই থাকা যোৱা এইটো আমাৰ মাইনা ৰঙালাওৰ ভিতৰত সোমাই গ'ল চব্জি বনাব লাগিব কেইটা গুটি কেইটা চাওঁ নাই দেখোন ৰঙালাওৰ ভিতৰত বহিব পাৰি কি ধুনীয়া ৰঙালাওটো এইটো বৰ ধুনীয়া হ'ব এতিয়া প্ৰায় 5টা বাজি গ'ল আৰু 6টা মানে বাজিব আৰু আমি যাবলৈ ওলালো কাৰণ মাইনাহঁতৰ আজি খেল কিবা কাৰণত বন্ধ হৈ গ'ল খেল নহ'লে গতিকে আজি থাকি গ'লো আকৌ উভতি আহিলে এবাৰ ৰাতিপুৱা আহি আকৌ ভণ্টি ঘৰতে থাকি গ'লো অলপ ফুৰিবলৈ গ'লো বজাৰ চজাৰ কৰি মেলি এয়া এতিয়া অকণমান সময় থাকি কৰি এতিয়া ওলাইছো যাবলৈ আৰু এতিয়া যাবলৈ ওলালো এয়া আহি আছে সিহঁত বহুত জ্বলা আছে চাবা নাখাবা জ্বলা নাম নাই খোৱা দিছেতো আমি এতিয়া আমনি আহি পালো আৰু ৰাতিৰ খানাটো ইয়াতে খাই যাওঁ দাল ৰুটি ভাগৰ লাগিছে আমাৰ নোলোৱা হৈছে বৰষুণ খেদি খেদি